Rima? Hey, Rima? 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 Hey, Rima? Rima ক'ত? বাইদেউটো এতিয়া ঘৰত নাই। আপোনাক কিবা লাগিছিল নেকি দাদা? মই ঘৰত নাথাকোঁতে কোনোবা আহিছিল নেকি? মই গম নাপাওঁ দাদা। মই পিছফালে বাচন ধুই আছিলোঁ। যা, চাহ একাপ বনাই আনিবি যা। ঠিক আছে দাদা। দাদা, চাহ। Rima? Hey, Rima? Rima? 3টা বাজিল। Hey, Rima? Rima? Hey, Rima? Hey, Rima? Hey, Rima ক'লৈ গ'ল? সেইফালে গৈছে নেকি?
লাহে 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 হালা দে কি হৈছে গেইডাল হা ভাল হৈছে না হা লাহে লাহে দে লাহে লাহে দে লাহে লাহে দে ঐ বাঢ়ি গৈছে নেকি হা বাঢ়ি গৈছে নেকি ঘৰ মাত নাই তাই নেদেখো মই পিছফালে ঐ মানুহৰ গাহে কিমান দিন লাগিব বাৰু হা কিমান দিন লাগিব আৰু কিমান দিন লাগিব ভালতে কিমান দিন লাগিব কি মুখৰ ভিতৰত ভৰোৱাই আছ বেটি কি ওলাইছে বাৰু ভিতৰৰ পৰা হা পুজ ওলাইছে নেকি কি নাজানো নাজানো লাহে 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 কিমান দিন লাগিব বাৰু ভালোতে হা কিমান দিন লাগিব কিমান দিন লাগিব মই কেনেকে জানিম তো চালা তোৰ হ'ব লাগিছিলে মালতী এই বুজি জানিয়া তোৰ হ'ব লাগিছিলে খুব মজা ললোহেঁতেন এই এফালৰ পৰা ধৰ 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 সামৰি গোটেইখিনি সামৰি আনছোন একেবাৰে তই গুণ চুণ পাইছ নাই কিবা সেইফালৰ পৰা গুণ পাইছ নাই সেইফালে ইয়াৰ পৰা গোন্ধ অহা নাই নেকি দাদা ক'ৰ পৰা আহিছে বাহিৰৰ পৰাহে আহিছে চাগে তোক বাহিৰে কাপোৰ কানি দিয়ে নাই অ দিয়ে মাজে মাজে দিয়ে মাজে মাজে এই পিন্ধ কালযোৰ কোনে দিছে বাইদেৱে দিয়া বাইদেৱে দিয়া
মেখেলাখন ফটা দেখোন এন্দুৰে কুটা কাপোৰ দিছে তোক এই কাঠৰ আলমাৰিটো তলৰ খাপটো খুলি চাবিচোন কাপোৰ দম বান্ধি আছে তাই বেটি বাহিৰলৈ যাওঁতে কি একদম ৰমক জমক হৈ যায় দেখিছা নাই তাই কম বস্তু এই দাদা আপুনি বাৰ্থডেৰ কথা এনে কি হ'ল বাহিৰৰ উকাল দি কৰিবলৈ আহিছে বেটিক চিনি পাবলৈ বাকী আছে চিনি পাবলৈ বাকী আছে তই লোকৰ ঘৰত কাম কৰি হাজিৰা মাজিৰা কৰি কিবা এটা কৰি হ'লেও তোৰ সেই গিয়েৰক কিবা এটা খুৱাইছ হয়নে পিন্ধাইছ আমাৰ মই পইচা গঠি খুৱাব লাগে এইটো অৱস্থাত তইতো মই এই অৱস্থাটো একদম দেখি আছ হয়নে প্ৰথম নম্বৰটো তই দেখি আছ এইটো অৱস্থাত তই গিয়েৰক কাম কৰিবলৈ পঠাবি হা আমাৰ এই মই পইচা ঘটি আনি খুৱাব লাগে এদিন খাবলৈ নাপালে তাই হাহাকাৰ আল্লাহ কোনে কাৰ কথা বুজি পাব পঠিয়াবি তই কচোন গিয়েৰক কামলৈ পঠিয়াবি মালতী কুকুৰে ভুকিয়ে থাকিব তই শুই থাকিবি নেকি কামত এই তোৰ 14 গোষ্ঠী কুকুৰ আল্লাহ লঠিয়াই মুখ সমান কৰি দিম তোৰ তাৰ ভিতৰতে সোমাই থাকিবলগীয়া হৈছে ভাল লাগে হে মনৰ সুখত আছো মই কোনে বুজিব কাৰ কথা তোৰ
হা ছোৱালীজনী ক'ত মালদ্বীপাই ক'লে গ'ল নাহে আৰু মানে ঐ মোৰ মাংসাল আছে নাই ঐ হা সৰু ছোৱালীজনী কামত ৰাখিছে যে সঁচাও বিচাৰিছে তই মোক হা মালদ্বীপাই কিয় নাই হা মালতীবাই কিয় নাহে নিজৰ চৰিত্ৰটো ঠিক কৰ প্ৰথমতে ঐ তই মোৰ চৰিত্ৰত ধৰি কথা ক'লি যে হা চৰিত্ৰত ধৰি কথা ক'লি যে তই মোৰ মই বুলিহে তোৰ এতিয়া গলপ এটা তোৰ চপাই ফুৰিছো গম পাইছ বেলেগ হোৱা হ'লে কেতিয়াবাই তোৰ লাট মাৰি বাহিৰ উলিয়াই দিলে কি হ'ল কি হ'ল কি হ'ল কি হ'ল কি হ'ল কি হ'ল কাক থাৰ্ড ক্লাছ বুলি ক'বলৈ কাক থাৰ্ড ক্লাছ বুলি ক'বলৈ আহিছো হা তোৰ যে ভাই এটা জেলত সোমাইছিলে যে কেইদিনমান আগতে কিবা ছোৱালী কেছ এটাত এইটো ওলাল নে নাই তই যে লোকৰ কথা ধৰিছ নিজে কিয় হা নিজে কি বুঢ়া হলি এতিয়ালৈকে প্ৰকৃতি ধৰি আছে সহ্য কৰবাৰ দিনৰ দিনটো ঘৰত বহি বদনাম গাবি কিবা কৰিবি কাম কৰা মাজলি চালা নদী মুছলমান চিনি পোৱা নাই মোক চালা তিনটা বাজিল
আপুনি কোন? আপুনি কাক বিচাৰিছে? আপুনি কোন? মই কোন মানে কাক বিচাৰিছে আপুনি? ইয়াত কি কৰি আছে? এইখন মোৰে ঘৰ হয়। আপুনি কাক বিচাৰিছে? আপোনাৰ ঘৰ? নিজৰ পৰিচয় দিয়ক। কাক বিচাৰিছে কওক। ক'ৰ মানুহ? আপুনি ইয়াত কি কৰি আছে? মই আপোনাক শেষবাৰৰ কাৰণে কৈছোঁ, ধেমালি বন্ধ কৰক আৰু নিজৰ পৰিচয় দিয়ক। ক'ৰ মানুহ আপুনি? মালতী বাই? মালতী বাই? মালতী বাই নাই। মালতী বাই? মালতী বাই নাই। মালতী বাই? এই মালতী বাই নাই। মালতী বাই নাই মানে? নাই মানে নাই আৰু। আপোনাৰ কি কাম আছে মালতী বাই লগত? হা? ওলাওক আপুনি। ওলাওক। ওলাওক। বহুদিনৰ আগতে বাতৰি কাকতত এটা নিৰুদ্দেশ সম্পৰ্কীয় বাতৰি ওলাইছিল। ভৱেন বৰুৱা নামৰ এজন ব্যক্তি নিৰুদ্দেশ হৈছে। কোনোবা সদাশয় ব্যক্তিয়ে তেওঁৰ ঠিকনা জনাব পাৰিলে নিম্নোক্ত ঠিকনাত যোগাযোগ কৰে যেন। এয়া আপোনাৰ সন্মুখত ভৱেন বৰুৱা। এতিয়া কওক, আপুনি কোন? এখন মোৰ ড্ৰাইভিং লাইচেন্স, এখন আধাৰ কাৰ্ড। আপুনি যদি ভৱেন বৰুৱা হয় তেনেহ'লে প্ৰমাণ কৰক।
আপুনি ভৱেন বৰুৱা বুলি প্ৰমাণ কৰক প্ৰমাণ কৰক আপুনি ভৱেন বৰুৱা বুলি প্ৰমাণ কৰক প্ৰমাণ কৰি দেখুৱাওক নিজকে ভৱেন বৰুৱা বুলি প্ৰমাণ কৰি দেখুৱাওক কি এইখন মোৰ প্ৰমাণ বহুত দিন আগতে মোৰ এটা এক্সিডেণ্ট হৈছিল এইখিনি এটা ঘাঁহ হৈছিলে পিঠিত এতিয়া এটা দাগ আছে আপুনি যদি ভৱেন বৰুৱা হয় আপোনাৰ পিঠিত ঠিক একেটা জেগাতে এই দাগটো থাকিব আপুনি দেখক উঠক আপুনি যদি ভৱেন বৰুৱা হয় তেনেহ'লে আপোনাৰ পিঠিৰ ঠিক একেটা জেগাতে সেই ঘাঁহটো থাকিব দেখক উঠক উঠক উঠক